নমস্কাৰ ৰিয়াজুল ষ্টাডি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নং 21 শ্ৰমৰ সমমৰ্যাদা আৰু সমূল্য এই পাঠটোৰ সকলোবোৰ কুৱেশ্যন আনচাৰখিনি আজি আমি আলোচনা কৰিম। এতিয়া বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। অনুশীলনীৰ 1 নম্বৰ চমু উত্তৰ লিখা। ক শ্ৰমৰ সমমৰ্যাদা মানে কি? উত্তৰ পুৰুষ বা মহিলাৰ বৈষম্য নাৰাখি উভয়ৰে কামক স্বীকৃতি প্ৰদান কৰাকে শ্ৰমৰ সমমৰ্যাদা বুলি কোৱা হয়। খ নম্বৰ শ্ৰমৰ সমমূল্যই কি সূচায়? উত্তৰ পুৰুষ মহিলা নিৰ্বিশেষে ব্যক্তিয়ে কৰা কামৰ উচিত মূল্য প্ৰদান কৰাকে শ্ৰমৰ সমমূল্য বোলে। গ নম্বৰ প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ হৈছিল? উত্তৰ এগৰাকী উকীল হিচাপে প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন আৰম্ভ হৈছিল। ঘ নম্বৰ মামণি ৰয়ছম গোস্বামীয়ে কিমান বয়সৰ পৰা সাহিত্য সাধনাত ব্ৰতী হয়? উত্তৰ 13 বছৰ বয়সৰ পৰা মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য সাধনাত ব্ৰতী হয়। ঙ নম্বৰ কল্পনা চাওলাই কোন বিষয়ত ডিগ্ৰী লাভ কৰিছিল? উত্তৰ কল্পনা চাওলাই বৈমানিক অভিযন্ত্ৰা বিষয়ত ডিগ্ৰী লাভ কৰিছিল। প্ৰথম ছ নম্বৰ কলেজীয়া জীৱনত কি খেলত বাছেন্দ্ৰীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল? উত্তৰ কলেজীয়া জীৱনত বাছেন্দ্ৰীয়ে ৰাইফল শ্বুটিঙত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। 2 নম্বৰ উত্তৰ লিখা। ক নম্বৰ পুৰুষ মহিলাৰ সমমৰ্যাদা আৰু পাৰস্পৰিক সহযোগিতাই সমাজ এখনৰ উন্নতিত কেনেদৰে অৰিহণা যোগায়? উত্তৰ পুৰুষ মহিলাৰ সমমৰ্যাদা আৰু পাৰস্পৰিক সহযোগিতা সমাজ এখনৰ উন্নতিত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সমমৰ্যাদাৰ ফলত মহিলাসকলে নিজৰ প্ৰতিভা আৰু সামৰ্থ্য অনুযায়ী বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াব পাৰে। পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে পুৰুষ আৰু মহিলাই একেলগে কাম কৰি সমাজৰ বিভিন্ন সমস্যা সমাধান কৰাত সহায় কৰে। পুৰুষ মহিলাৰ সমমৰ্যাদা আৰু সহযোগিতাই সমাজৰ উন্নতিত অৰিহণা যোগায়। ই সামাজিক ন্যায় প্ৰতিষ্ঠা কৰে, মহিলা ক্ষমতায়নত সহায় কৰে, অৰ্থনৈতিক উন্নতি সাধন কৰে আৰু শিক্ষা স্বাস্থ্যৰ উন্নতি ঘটায়। খ নম্বৰ লিংগ বৈষম্যৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত কেনেকৈ? উত্তৰ লিংগ বৈষম্যৰ কবলত আমাৰ সমাজ নিমজ্জিত হৈছে সামাজিক নিয়ম, অৰ্থনৈতিক বৈষম্য আৰু সচেতনতাৰ অভাৱত। সামাজিক পৰম্পৰা আৰু লিংগ ভিত্তিক ভূমিকাই মহিলাৰ প্ৰতি বৈষম্য বঢ়ায়। শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰতো মহিলা সুবিধাৰ পৰা বঞ্চিত হয়। ইয়াৰ ফলত সমাজত বৈষম্য বাঢ়ে আৰু উন্নতি বাধাগ্ৰস্ত হয়। সামগ্ৰিকভাৱে লিংগ বৈষম্যে সমাজৰ সকলো দিশতে প্ৰভাৱ পেলায়। গ নম্বৰ সমাজৰ উন্নতিত মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য? উত্তৰ সমাজৰ উন্নতিত মহিলাৰ ভূমিকা অপৰিহাৰ্য কাৰণ পুৰুষসকলৰ দৰে মহিলাসকলে আজিৰ দিনত কৃষি, উদ্যোগ,
সেৱা সকলোতে যথেষ্ট পাৰদৰ্শী ভূমিকা পালন কৰিছে। মহিলাসকলে নিজৰ আত্মবল আৰু আত্মবিশ্বাসৰ বলত সকলো বাধা নেওচি নিজ প্ৰতিভাক বিকশিত কৰিব পাৰে তথা সমাজৰ প্ৰগতিত নিজৰ অৱদান আগবঢ়াব পাৰে। ৩ নম্বৰ, খালী ঠাই পূৰ কৰা। ক নম্বৰ, নাৰী আৰু পুৰুষৰ শ্ৰমৰ ডেছ অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়। উত্তৰ লিখিবা সমমৰ্যাদা অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়। খ নম্বৰ, সমাজৰ ডেছ পুৰুষৰ সমানে মহিলাৰ অৱদানো অনস্বীকাৰ্য। উত্তৰ লিখিবা উন্নতিত পুৰুষৰ সমানে মহিলাৰ অৱদানো অনস্বীকাৰ্য। গ নম্বৰ, ডেছ গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য। উত্তৰত লিখিবা সমতা গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য। ঘ নম্বৰ, মহিলাসকলো পুৰুষৰ সমানে ডেছ আৰু দায়িত্বশীল। উত্তৰ লিখিবা দূৰদৰ্শী আৰু দায়িত্বশীল। ঙ নম্বৰ, আমাৰ সমাজৰ ছোৱালীসকল ল'ৰাৰ সমানে পৰিশ্ৰমী আৰু ডেছ। উত্তৰত লিখিবা বুদ্ধিদীপ্ত।